অসম প্ৰাকৃতিকভাৱে এখন চহকী ৰাজ্য যদিও বিশুদ্ধ খোৱাপানীৰ অভাৱেৰে জৰ্জৰিত। আনহাতে ৰাজ্যত আইৰণযুক্ত দূষিত পানী বৃদ্ধি পোৱাৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰতো বাধাৰ সন্মুখীন হয়। তাৰ উপৰি অপৰ্যাপ্ত আন্তঃগাঁথনি আৰু পানী যোগানৰ ক্ষেত্ৰত দেখা দিয়া ব্যাঘাতসমূহে এই সমস্যাটো অধিক জটিল কৰি তুলিছিল। ফলত সমগ্ৰ গ্ৰাম্যাঞ্চলত এক বৈষম্যৰ সৃষ্টি হৈছিল। এই সমস্যাৰ তাৎক্ষণিক সমাধানৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জল জীৱন মিছন আৰম্ভ কৰে। এই অভিযানৰ উদ্দেশ্য হৈছে দেশৰ গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ বাবে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী ২০২৪ চনৰ ভিতৰত যোগান ধৰা। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সুদূৰ প্ৰসাৰী দৃষ্টিভংগীৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অগ্ৰণী ভূমিকা লৈ অসমত দ্ৰুত গতিৰে জল জীৱন মিছনৰ কাম আগবঢ়াই ৫০% গ্ৰামাঞ্চলৰ পৰিয়ালক ঘৰৰ পদূলিতে বিশুদ্ধ পানী যোগান ধৰিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বতেই এতিয়া জল জীৱন মিছনৰ কাম ক্ষীপ্ৰতাৰে আগবাঢ়িছে আৰু জল জীৱন মিছনৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে পানী যোগান প্ৰণালীৰ দক্ষ পৰিকল্পনা আৰু আঁচনিসমূহৰ নিৰ্মাণ কৰা হৈছে। আনহাতে ক্ষমতা নিৰ্মাণৰ প্ৰচেষ্টাই স্থানীয় লোক আৰু প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰাৰ লগতে ৰূপায়ণ আৰু সঞ্চালন নিশ্চিত কৰে। আন্তঃগাঁথনি বিকাশ আৰু সংশ্লিষ্ট সম্প্ৰদায়ৰ অংশগ্ৰহণ সক্ষম কৰি তোলা হৈছে। জল জীৱন মিছন অসমে খণ্ড পৰ্যায়ৰ বিষয়া, লোক আৰু অংশীদাৰসকলক জল জীৱন মিছনৰ গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ প্ৰদান কৰিছে। প্ৰতিখন পানী যোগান আঁচনিত সংশ্লিষ্ট আঁচনিখনৰ উপভোক্তাসকলৰ সহযোগত একোখন পানী উপভোক্তা সমিতি গঠন কৰা হৈছে আৰু তেওঁলোকৰ ক্ষমতা নিৰ্মাণৰ প্ৰচেষ্টা চলোৱা হৈছে। পানী যোগান আঁচনিসমূহৰ সুপৰিচালনাৰ বাবে পানী উপভোক্তা সমিতিসমূহৰ দ্বাৰা এজন জলমিত্ৰক দায়িত্ব অৰ্পণ কৰা হৈছে। তাৰ বাবে জলমিত্ৰসকলৰ ক্ষমতা নিৰ্মাণ আৰু তেওঁলোকৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে। জল জীৱন মিছনে সকলো বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰত বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰত ষ্টেণ্ড এলোন স্কিমৰ নিৰ্মাণ কৰিছে আৰু তাৰ সুপৰিচালনাৰ বাবে বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰত লোকসকলক প্ৰশিক্ষণ দিয়া হৈছে। পানী যোগানৰ গুণগত মানদণ্ড নিশ্চিত কৰাৰ বাবে প্ৰত্যেক গাঁৱত ৫জনীয়া সদস্যৰ FTK মহিলা গোট গঠন কৰা হৈছে। এই মহিলাসকলে পানী যোগান আঁচনি আৰু স্থানীয় পানী উৎসৰ গুণগত মানদণ্ড নিশ্চিত কৰে। ইয়াৰ উপৰিও এই আঁচনি ৰূপায়ণত ৰূপায়ণ সহায়ক সংস্থা চমুকৈ ISAয়ে বিশেষ ভূমিকা পালন কৰে। জল জীৱন মিছনে বিভিন্ন ভিলেজ অৰ্গেনাইজেশ্যন আৰু CNFক এনেধৰণৰ ৰূপায়ণ সহায়ক সংস্থা হিচাপে কাম কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে। আঁচনিৰ সফল ৰূপায়ণৰ হেতু আত্মসহায়ক গোটসমূহক প্ৰয়োজনীয় পুনঃ নিৰীক্ষণ কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছে আৰু ইয়াৰ বাবে এটি বিশেষ এপ প্ৰস্তুত কৰা হৈছে। পুনঃ নিৰীক্ষণৰ বাবে বিশেষভাৱে এপ উপলব্ধ কৰা হৈছে। আনহাতে জল জীৱন মিছনৰ অধীনত বিদ্যালয়ত অধ্যয়নৰত কিছু শিক্ষাৰ্থীক বাছনি কৰি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব পৰাকৈ সক্ষম কৰি তোলা হৈ আছে। এই জলদূতৰ সহায়তে ঠায়ে ঠায়ে বিশুদ্ধ খোৱাপানীৰ বাবে জনজাগৰণ সৃষ্টি কৰিব। অসমত জল জীৱন মিছনে নিজৰ লক্ষ্যত উপনীত হোৱাৰ দিশত দ্ৰুত গতিত আগবাঢ়িছে। এতিয়া জল জীৱন মিছনৰ ফলত ৰাজ্যৰ বহু গ্ৰামাঞ্চলত পানীৰ উপলব্ধতাৰ দৃশ্যপট সলনি হোৱাৰ লগতে স্বাস্থ্য, পৰিচ্ছন্নতা আৰু সামগ্ৰিক সুস্থতা উন্নত হ'বলৈ ধৰিছে। এই অভিযানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে জল জীৱন সন্মিলনৰ আৰম্ভ কৰিছে, য'ত সকলো অংশীদাৰসকলক সন্মান প্ৰদান কৰিব। জল জীৱন মিছন অসম প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। লগতে এই অভিযানৰ দ্বাৰা এখন সুৰক্ষিত অসমৰ ভৱিষ্যত সুনিশ্চিত কৰা হৈছে।